নমস্কাৰ বন্ধুসকল, আজি মোৰ ইন্ট্ৰ নাই, পুৰা মেইন ভিডিঅ'লৈ আগবাঢ়ো। বলক মেইন ভিডিঅ' ষ্টাৰ্ট কৰোঁ। হেই গাইজ, তোৰ বহুত দিনৰ মোৰ কৰ্মবিৰতিৰ পাছত পুনৰ আপোনালোকক মই এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে লগ পাইছোঁ। আজি বহুত ভাল লাগিছে মোৰ মানে ভিডিঅ' কৰিবলৈ পাই। বহুত ব্যস্ততাৰ মাজত মই আকৌ পুনৰবাৰ ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰিম। আজি আমি আছোঁ এতিয়া মাজুলীত পাইছোঁহি। লণ্ডন টু মাজুলী এটা ছাৰ্ভিচ আৰম্ভ কৰা হৈছে। আমি এতিয়া পাই গৈছোঁ মাজুলী ইতিমধ্যে। বন্ধুসকল, আমি যিহেতু ফেৰি লৈ ল'লোঁ 90 ডেইজৰ কাৰণে, 98 দিনৰ কাৰণে পুৰা মজা। মানে এতিয়া আমি পুৰা য'ত ত'ত যাব পাৰিম। খালি তেলটোৰ কাৰণে অকণমান দিগদাৰ হৈছে, যিহেতু তেলটো অকণমান আমি প্লেনৰ তেল সোমাব লাগিব। চাবলগীয়া বহুত বস্তুৱে আছে। এতিয়া আমি ইয়াৰ ফেৰি দেখিছে, আমি বুকিং কৰি লৈছোঁ। আমি এনেকৈ শিৱসাগৰত উঠিমগৈ, মানে শিৱসাগৰ তাৰপিছত ডিব্ৰুগড় এনেকৈ গৈ থাকিম আৰু লাহে লাহে অৰুণাচলত আমি উঠিমগৈ। ধুনীয়া ধুনীয়া আপোনালোকৰ ভিডিঅ' দেখুৱাম মই। আমাৰ লগত আছে এইফালে অকণমান, আজি যিহেতু গণেশ পূজা, এইফালে আছে আমাৰ, নামটো নকওঁ বাৰু নহ'লে বহুত ভাইৰেল হৈ যাব। আৰু এইফালে আছে আমাৰ কামাণ্ডো। এইপিনে আমি এতিয়া এইটো ইঞ্জিন, ভাল ইঞ্জিন, মানে কিমান হৰ্চ পাৱাৰ মানে হেৰি কৰে, প্ৰডিউচ কৰে। মানে এখন লেম্বৰগিনিতকৈ স্পীড ক্ষমতাটো আছে। মানে আপোনালোক কোৱা নাছিলোঁ অথনি, এইফালে ইনষ্টাগ্ৰামৰ 100K হৈছে ইতিমধ্যে। আপোনালোকে মোৰ ইউটিউব চেনেলৰ লিংকটো দি দিম, এওঁৰ ইনষ্টাগ্ৰাম চেনেলটো। कैसा लगा मेरा मजाक? আপোনালোকে গৈ ফ'ল' এটা কৰি দিব। যিহেতু আমাৰ শিৱসাগৰৰ নামটো বহুত উজ্বলাইছে। যিহেতু এতিয়া লণ্ডন গৈ আহিছে এওঁ, লণ্ডনত মানে বহুত ভিডিঅ' আপলোড কৰিছে, আৰু ইউটিউব চেনেলৰ লিংকটো আছে, মই তলত দি দিম বাৰু। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। ভিডিঅ' মানে মই বনাওঁ কাৰণ মানে এইটো স্মৃতি জড়িত থাকে, মানে সেইটো কথা। এতিয়ালৈকে আমাৰ হেৰিজন অহা নাই, পাইলটজন আহিব। আৰু যিহেতু আমি মাজুলী যাম, তাৰপিছত মাজুলী যোৱাৰ পাছত আমি বহুত জেগা জলপথেৰে এনেকৈ অতিক্ৰম কৰিম বুলি ভাবিছোঁ। যিহেতু ইয়াত ফটো বহুত ধুনীয়া হৈছে। আজি মই আপোনালোকৰ এইপিনে গণেশ পূজা অকণমান হেৰিটো দেখুৱাই দিছোঁ, মানে আজি উটুৱাবলৈ যিহেতু আহিছে। এইফালে চব ভিউটো কিমান মজা, একদম পুৰা। আৰু এইফালে পুৰা মানুহ পুৰা, মানে আপোনাক গম পাইছে কেনেকুৱা হেৰি চেলিব্ৰেশ্যন হৈছে আমাৰ অসমত, এইটো কথা। এইডোখৰ জেগাডোখৰ বহুত পপুলাৰ। বন্ধুসকল, আপোনালোকে ফেৰীত প্ৰায়ভাগে উঠি পাইছে চাগে, আৰু প্ৰায়ভাগে উঠি নাপাব পাৰে। কিন্তু মই অকণমান নলেজৰ কাৰণে ইনফৰমেশ্যন দিম আপোনালোকক, যে ফেৰীখনত কি মানে ফেৰীখন পুৰা লেম্বৰগিনি সমান স্পীড যাবলৈ কিহে মানে হেৰি দিয়ে, সহযোগ কৰে মানে। অকণমান আমি অকণমান ভিতৰলৈ যাওঁ যিহেতু, আৰু আপোনালোকক দেখাবলৈ চাইছোঁ। আপোনালোকে এইটো দেখিছে, এইটো হৈছে চুখৈ, যিখন আমাৰ ৰাফেল চুখৈত যিটো মানে ইঞ্জিন লাগি থাকে, সেই ইঞ্জিনটো লগোৱা হৈছে। অকণমান পুৰা ফালি যাবলৈ কাৰণে, মানে যিহেতু মাজুলীটো লণ্ডন হৈ গৈছে, যিহেতু সেইকাৰণে ইয়াত আৰু চুখৈ ইঞ্জিনটো লগোৱা হৈছে। তাৰপাছত ব্ৰাহ্মোজৰ ইঞ্জিনটোও লগোৱা হৈছে ইতিমধ্যে। দুটা ইঞ্জিন আছে ইয়াত, এটা ব্ৰাহ্মোজ আৰু এটা চুখৈ। দুইটাই হেলিকপ্টাৰ হেৰি লগাই দিছে, উৰা জাহাজৰ লগাই দিছে পুৰা ইঞ্জিন। আৰু ইয়াত পানীৰ তলত আৰু এটা ইঞ্জিন আছে, সেই ইঞ্জিনটো হৈছে আপোনাৰ লেম্বৰগিনি আৰু পাঞ্জাৱ বডিৰ যোনটো সংমিশ্ৰণ কৰি পিনি ইয়াত লগোৱা হৈছে এটা ইঞ্জিন। মানে আৰু আপোনালোকক মই এতিয়া দেখুৱাই দিলোঁ। এতিয়া আৰু অকণমান দেখুৱাই দিছোঁ। ইয়াত মানে এইটো আপোনালোকে যিটো দেখিছে, ইয়াত যোনটো তেল সোমাই, সেইটো মানে মামুলি চা তেল নহয়, মানে এইটো অকণমান এৰোপ্লেনত যোনবোৰ মানে তেল হেৰি কৰে, ব্যৱহাৰ কৰা হয়, এইটো ইয়াত ব্যৱহাৰ কৰা হয়। আৰু এখন কয়লাটো চলে আৰু সৌৰশক্তিটো চলে। আৰু এতিয়া যিটো DRDO অকণমান গাড়ীখন প্ৰচেষ্টাটো কৰিছে, এই প্ৰচেষ্টাটো কৰাৰ বাবে মানে
হেৰি কৰিব মানে এইটো বিদ্যুৎ শক্তিৰ দ্বাৰাও চলা মানে হেৰি কৰিব প্ৰচেষ্টা কৰিব। যিহেতু পানী তলতে তাই মই কৈছোঁ আপোনালোকক আছে বুলি, যিহেতু আপোনালোকে চাব পাৰে এখন আছে আমাৰ এয়া চব সুন্দৰ দৃশ্য পুৰা সেইফালে। অ'কে তো আমি এখনৰ পৰা অকণমান ওলাই যাওঁ এনে কৰি। কিমান আমি ইয়াত আছিলোঁ চাইডত। অ'কে অ'কে বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ আজি পুৰা মজা লাগিছে। দেখুৱাই দিছোঁ অকণমান বিউটিফুল অঁ আমি এতিয়া উঠি লৈছোঁ হা পহিলে আমি যামগৈ ডাইৰেক্ট ধুবুৰীত ডুবকি মাৰি পিনি আমি ডাইৰেক্ট ডিব্ৰুগড়ত ইয়াত ডুবকি মাৰিম ডাইৰেক্ট ধুবুৰীত ওলাবগৈ লাগিব। যিহেতু সেইবোৰ আমি কাম কৰিবলৈ নাই যি ভিডিঅ' আপলোড দিব লাগিব আজি গধূলিকৈ পুৰা ধামাকা হ'ব লাগিব। অকণমান তুমি অকণমান হেৰি ওপৰলৈ উঠি আহা অঁ উঠি আহা অঁ এতিয়া সুন্দৰ ভিউটো আপোনালোকক দেখাম অকণমান ৰ'ব। আচলতে মই ইয়াৰ কথাটো কৈছোঁ সূৰ্যটো লুকাই গৈছে হা অকণমান সূৰ্যটো ওলালেতো পুৰা মজা লাগে। আমি যিখন লৈছোঁ ফেৰী ফেৰী বুলি আমি নামাকৰণ এটা কৰিম বোলো আমি অসমীয়া নামত কিবা নামাকৰণ এটা কৰিব লাগিব মোক দেখাই থাকা হা। আমি যোনখন এতিয়া লৈছোঁ এখন মালটো তো এইখনৰ সহযোগত যি ডিফেন্সটো কৰিবলৈ মানে তেনেকৈ আমাৰ ইয়াৰ সহযোগত এখন যাব আৰু এখন যাব আৰু ইয়াত মানে অৰ্ধসামৰিক বাহিনী কিবা থাকিব যিহেতু আমি বহুত খোলা হৈ গৈছোঁ ইতিমধ্যে। তো আপোনালোক দেখুৱাই দিয়ে কেমেৰামেন এইফালে দেখুৱাই দিয়ে অকণমান। অঁ যিহেতু ব্ৰহ্মপুত্ৰ কোবাল ৰূপত বাঢ়ি গৈ আছে বহুত এৰিয়া কভাৰ কৰি গৈ আছে এতিয়া ব্ৰহ্মপুত্ৰখনে যিহেতু এতিয়া এইবোৰ দিবলগীয়া হৈছে যিহেতু ব্ৰহ্মপুত্ৰখন নখৰিবৰ কাৰণে। বন্ধুসকল আজিলৈ ইমানতে মানে ভিডিঅ'টো সমাপ্ত কৰিছোঁ যিহেতু ভিডিঅ'টো মই দীঘলীয়া কৰিবলৈ বিচৰা নাই। তো বন্ধুসকল ভিডিঅ'টো ভাল লাগি যদি পুৰা লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু মুঠতে আৰু এটা মেইন কথা ক'বলৈ বাকী আছে যিহেতু ছাবস্ক্ৰাইবটো কৰি দিব মানে আপুনি যি কৰে মানে যি কাম কৰি থাকে ভাত খাই মুঠতে ভাত খোৱা হাতে টিপি দিব ৰুটি খাই ৰুটি খোৱা হাতে টিপি দিব যি কৰি থাকে মুঠতে আঁতৰি বটালি লৈ পেলাই ভাঙি চিঙি ছাবস্ক্ৰাইব বটনটো বেল আইকনটো পুৰা দবাই ল'ব পুৰা কমেণ্ট বক্সত পুৰা কমেণ্ট দি দিব যিহেতু মানে অকণমান হেৰি হ'বলৈ দবাই দিব লৈছোঁ বা এইটো অ'কে সুখত থাকক সকলোৱে হাঁহি থাকক হহুৱাই যাম। আজিলৈ নিউ এটা ষ্টেপ লৈছোঁ 3 মাহৰ মূৰত আহিছোঁ ফালি যাম ধুনীয়াকৈ ভিডিঅ' দি যাম সকলোৱে ছাপোৰ্ট কৰিব যিহেতু ঠিক আছে বাই আই লাভ ইউ টু।